গুড ইভিনিং ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক কালি প্ৰশ্ন উত্তৰ শিতানখিনি দিলো ন এতিয়া তোমালোকক মই ভাষা অধ্যয়ন হেতু পাঠত থকা ভাষা অধ্যয়নৰ প্ৰশ্ন যিখিনি আছে বিপৰীত অৰ্থ বুজোৱা বাক্য ৰচনা ব্যাকৰণ আকৌ এইখিনি এফালে আছে এইখিনি দেখিছাই নহয় সেইখিনি গোটেইখিনি দিম বুলি ভাবিছো এতিয়া ভালকে চাই যাবা আৰু লিখি যাবা বহিত এতিয়া চোৱা ইয়াত 8 নম্বৰটোত আছে বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা এতিয়া নিৰ্বলীৰ বিপৰীত কি হ'ব বলি সুখ দুখ স্থিৰ অস্থিৰ দূৰ ওচৰ বৰ্জন গ্ৰহণ প্ৰজা ৰজা অসন্মত সন্মত চঞ্চল ধীৰ এইখিনি হৈছে বিপৰীত অৰ্থ বুজোৱা শব্দ তাৰ পিছত বাক্য ৰচনা কেইটা চোৱা বাক্য ৰচনা কেইটা মই বনাই দিছো কিন্তু তোমালোকে নিজৰ মতেও বনাব পাৰিবা বাক্য ৰচনা কেইটা এতিয়া মই তেনেকৈ পাঠৰ পৰা হলেও বা ইনি নিজে হলেও এটা যিকোনো এটা তেনেকৈ বনাই দিছো তোমালোকে নিজে কৰিব পাৰিবা সেইখিনি নিজেও কৰিবলৈ চেষ্টা কৰিবা এতিয়া ৰাজত্বটো চোৱা বনৰ ৰজাই অৰণ্যৰ জীৱ-জন্তুক লৈ ৰাজত্ব কৰিছিল ৰাজত্বটো দেখিছানে এইটো ৰাজত্ব কৰিছিল ৰাজত্বৰ তলত এডাল আঁচডাল পাই দিছো তাৰ মানে মেইন শব্দটো এটুক লৈ পেলাই বাক্য সাজিবলৈ দিছে প্ৰস্তাৱ সিংহই জীৱ-জন্তুৰ প্ৰস্তাৱত সন্মতি দিছিল প্ৰতিবিম্ব সিংহটোৱে কুৱাটোত তাৰ প্ৰতিবিম্বটো দেখিছিল প্ৰতিধ্বনি কুৱাৰ ভিতৰৰ পৰা সিংহৰ মাত প্ৰতিধ্বনি হৈ ওলাই আহিল অনায়াসে ৰজাই কষ্ট নকৰাকৈ অনায়াসে খাই বৈ আছিল এইখিনি তোমালোকে নিজেও চেষ্টা কৰি চাবা তাৰপিছত আহিছে জানুৱাহাটুত এতিয়া ইয়াত আহিছে ব্যাকৰণৰ চোৱা ইয়াত ব্যাকৰণৰ আহিছে অনুকাৰ শব্দ আৰু অনুৰূপ শব্দ এতিয়া অনুকাৰ শব্দ কাক কয় জানানে ইয়াত লিখি থোৱাই আছে মই ইয়াৰ মতেই তোমালোকে লিখিবা মই মাত্ৰ বুজাইহে দিওঁ এতিয়া চোৱা এতিয়া ইয়াত তোমালোকে এটা হেৰি পাইছিলা দেখিছানে ভোকত মোৰ পেটে কাউ কাউ শব্দ কৰিছে এনেকুৱা শব্দবিলাক কাউ কাউ তাৰপিছত চোৱা কাউৰীৰ কা কা কুকুৰৰ ভৌ ভৌ মেঘৰ গিৰ গিৰ ঘড়ীৰ টিক টিক হয়নে এইবিলাক শব্দ নিশ্চয় শুনিছা তোমালোকে এতিয়া সেই শব্দবিলাককে অনুকাৰ শব্দ বুলি কয় এতিয়া ইয়াত কাউ কাউ হ'ল ভোকত পেটত সৃষ্টি হোৱা শব্দৰ অনুকৰণত কোৱা শব্দ এতিয়া আমি অনুকৰণ কৰি পেলাইহে কওঁ যিবিলাক শব্দ আমি অনুকৰণ কৰি কওঁ সেইবিলাক শব্দই হৈছে অনুকাৰ শব্দ এতিয়া জীৱ-জন্তু এতিয়া কাক বোলে অনুকাৰ শব্দ জীৱ-জন্তু চৰাই-চিৰিকটি গাড়ী মটৰ আদিৰ শব্দৰ অনুকৰণত সৃষ্টি হোৱা শব্দবোৰেই হ'ল অনুকাৰ শব্দ হয়নে এতিয়া সেইটো তেনেকৈ লিখিবা তোমালোকে তাৰপিছত যেনে কাউৰীৰ কা কা কুকুৰৰ ভৌ ভৌ মেঘৰ গিৰ গিৰ ঘড়ীৰ টিক টিক আদি হৈছে অনুকাৰ শব্দ হয়নে এতিয়া যিবিলাক অনুকৰণৰ সৃষ্টি হয় আমি এতিয়া অনুকৰণহে কৰোঁ পেটে কাউ কাউ কৰিছে দেখোন পেটটোৱে কাউ কাউ কৰিছে বুকুখন ঢিপ ঢিপ মাৰিছে এনেকৈ নকওঁ জানো সেইবিলাকক কি বুলি কয় অনুকাৰ শব্দ বুলি কয় এতিয়া ইটো চোৱা ইটো আছে অনুৰূপ শব্দ কাক কয় চোৱা এতিয়া ইয়াত দিছে দেখিছেনে শহাটোৱে ভয়তে ইনাই বিনাই ক'লে সৰু জীৱ এটাৰে মহাৰাজৰ ভোক নপলাব বুলি ভাবিছিলোঁ ইয়াত ইনাই বিনাই শব্দটো মূল অৰ্থপূৰ্ণ শব্দটো হৈছে বিনাইটোৰ লগত ইনাইটো লগাই দিছে মানে গম পাইছানে এতিয়া সেইকাৰণে বিনাইটোৰ লগত যেতিয়া ইনাইটো লগাই দিছে কিবা এটা যেতিয়া লগাই দিয়া হয় এতিয়া ইয়াত দিছে চোৱা এটা কাক বোলে চোৱা মূল শব্দৰ অৰ্থৰ জোৰ বঢ়াবলৈ তাৰ লগত কেতিয়াবা শব্দটোৰ সৈতে অৰ্থহীন শব্দ ব্যৱহাৰ হয় এইবোৰে কি হৈছে অনুৰূপ শব্দ যেনে ঘৰ চৰ মাছ তাছ ইনাই বিনাই চাহ তাহ এনেকৈ নকওঁ জানো চাহ তাহ খালানে এনেকৈ নুসুধো জানো আমি ভাত চাত খালানে এনেকৈ সুধো সেইবিলাক যেতিয়া আমি ইনেই লগাই দিম সেইখিনি অৰ্থহীন শব্দ সেইকাৰণে সেইবিলাকক কি বুলি কয় অনুৰূপ শব্দ বুলি কোৱা হয় এতিয়া বুজি পালা মূল শব্দটো লগত যেতিয়া বেলেগ এটা শব্দ তুমি ইনেই লগাই দিবা সেইবিলাকক কি বুলি কয় অনুৰূপ শব্দ বুলি কোৱা হয় এতিয়া বুজি পালা অনুকাৰ শব্দ আৰু অনুৰূপ শব্দ কাক কয় সেইখিনি তোমালোকে ভালকে এইখিনি লিখি পেলাবা আৰু মনত ৰাখিবা দেই বুজি ল'বা কথাটো বুজি লৈ পেলাই তাৰপিছত মনত ৰাখিবা এতিয়া আহিছে
10 নম্বৰটো চোৱা 10 নম্বৰটো দলত আলোচনা কৰি ফুলপাহৰ পাহিবোৰত থকা শব্দ ব্যৱহাৰ কৰি তলৰ দফাটো সম্পূৰ্ণ কৰা এতিয়া এই ফুলপাহ দেখিছা ফুলপাহত কি আছে লহপহ জকমক টুপ টুপ ৰিপ ৰিপ গুণ গুণ খিল খিল কুল কুল এতিয়া ইয়াত দিছে চোৱা জুনমনিহতৰ ঘৰৰ কাষেৰে এটি নিজৰা কুল কুল কুলু কুলু কুল কুল নহয় এটো কুলু 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 কুলুকৈ বৈ গৈছে ফুলনিখনত ফুলবোৰ জকমককৈ ফুলি আছে জকমকটো পাইছিলো না আমি জকমককৈ ফুলি আছে ফুলবোৰত ভুমুৰাই গুণগুণকৈ উৰি ফুৰিছে নিয়ৰৰ টোপালবোৰ টুপ টুপকৈ সৰিছে ৰিপ ৰিপকৈ বতাহ বলিছে গোলাপৰ পুলিটো লহপহকৈ বাঢ়ি আহিছে তাকে দেখি জুমনিয়ে খিলখিলকৈ হাঁহিছে কি ভাল লাগিছে ন এইখিনি শব্দ ব্যৱহাৰ কৰি তাৰ লগত সেইখিনি তোমালোকে লিখিবা এতিয়া 11 নম্বৰটো চোৱা দুজনীয়া দলত বিভক্ত হৈ উদাহৰণ চাই অন্তমিল থকা আন আন শব্দ গঠন কৰা তোমালোকে যদি বেলেগ শব্দও পোৱা তেতিয়া বেলেগ শব্দও তোমালোকে মিলাই তেনেকে লিখিব পাৰিবা কিন্তু এইগিটাৰ লগত মিল থাকিব লাগিব অলপ দেই এতিয়া এটা দি দিছে চোৱা গলগলিয়াটোৰ লগত কি মিল আছে হলহলিয়া চলচলিয়া মলমলিয়া হনে এটা ঠিক তেনেকে মই এইগিটা লিখি দিছো কিন্তু তোমালোকে যদি বেলেগ শব্দ পোৱা সেই বেলেগ শব্দ লিখিব পাৰিবা টিকটিকিয়া টিকটিকিয়াটোৰ লগত কি মিলাইছো ফিটফিটিয়া চিকচিকিয়া জিকমিকিয়া জকমকৰ লগত কি মিলাইছো চকমক লহপহ মচমচ হনে টিকটিকৰ লগত কি মিলাইছো ৰিপ ৰিপ চিপ চিপ চিকমিক এইবিলা এনেকুৱা শব্দ ব্যৱহাৰ কৰি তোমালোকে নিজেও লিখিব পাৰিবা বুজি পালা এতিয়া 12 নম্বৰটো চোৱা এতিয়া 12 নম্বৰটো কি দিছে তলত দিয়া দফাটোৰ উপযুক্ত স্থানত জ্যোতি চিহ্ন ব্যৱহাৰ কৰা জ্যোতি চিহ্ন ব্যৱহাৰ কৰিবলৈ কৈছে হনে এতিয়া সহাটোৰ কথাখিনি শুনাৰ লগে লগে মন্দমতীয়ে কেশৰ ফুলাই গলগলিয়া মাতেৰে কোলেটো দেখিছানে কোলেটো এডাল আছে এনেকে দিছো তাৰপিছত ওপৰত ঊৰ্ধ্বকমা দিছো দেখিছা কি বুলি দি পেলাই তাৰপিছত ইয়াত এটা ভাববোধক তাৰমানে ভাবিছেহি কি এনেকে যে কয় যে কি এনেকে কৈ পেলাই যে ভাববোধক এটা দিছো তাৰ ইমান সাহ দেখিছানে তাৰ ইমান সাহ বুলি কৈ পেলাই এটা ভাববোধক দিয়া হৈছে আকৌ তাৰমানে ভাবি পেলাই কি কৈ আছে কি ইমান সাহ ভয় মানে খঙত কৈ আছে যে হেতু খঙত কোৱা কাৰণে হেতু তেনেকে ভাববোধক নিচিনাকে চিন আহিছে এতিয়াই মোক তাৰ ওচৰলৈ লৈ বল ইয়াৰ ঊৰ্ধ্বকমা আৰম্ভ হৈছে দেখিছানে ঊৰ্ধ্বকমা আৰম্ভ কৰিছো এটো ঊৰ্ধ্বকমাটো ইয়াত এটা এনেকে আৰম্ভ কৰিবা তাৰ পিছত ইয়াত ভাববোধক হ'ব তাৰ ইমান সাহ আকৌ ভাববোধক আহিব এতিয়াই মোক তাৰ ওচৰলৈ লৈ বল আকৌ দাড়ি আহিলে হনে আজি মোৰ হাতৰ পৰা হি কোনোমতে নিস্তাৰ নাপাব আকৌ দাড়ি দি পেলাই ঊৰ্ধ্বকমা শেষ এইখিনি লিখিবা জ্যোতি চিহ্নটো গম পাইছে দাড়ি কমা এইবিলাকটো জানা জ্যোতি চিহ্নৰ বিষয়ে মই আকৌ এটা মই তোমালোকক বুজাই দিম ৰবা জ্যোতি চিহ্নখিনিৰ বিষয়ে দেই জ্যোতি চিহ্নখিনি মই এটা ভিডিও বনাই পেলাই তোমালোকক দিম বাৰু মই এতিয়া এটো তেনেকে লিখিবা এতিয়া তোমালোকে 13 নম্বৰটো চোৱা 13 নম্বৰটো তোমালোকে নিজে কৰিবলৈ কৈছে তোমালোকৰ নিজে কৰিবাচোন মই দুটা লিখি দিছো আকৌ কিন্তু ইখিনি তাতে আছিলে ইয়াতে আছিলে লিখা কিন্তু এই দুটা মই বেলেগকে লিখি দিছো কিন্তু ইখিনি তোমালোকে নিজে চেষ্টা কৰিবাচোন মোক দেখুৱাবা কমেন্টত দিবা কমেন্টত লিখি দেখুৱাবা মোক কি লিখিছা 13 নম্বৰটো দেই 13 নম্বৰটো লিখি মোক দেখুৱাবা এতিয়া এখিনিটো নিজৰ কাৰণেই কৈছে 14 নম্বৰটো সহাটোৰ মনত খেলুৱা বুদ্ধিটো সঠিক আছিল নে দলত আলোচনা কৰি নিজৰ মতামত প্ৰকাশ কৰা 15 নম্বৰটো সাধুটোত সহাটোৱে বুদ্ধিৰে অৰণ্যৰ জীৱ-জন্তুবোৰৰ প্ৰাণ ৰক্ষা কৰিলে তোমাৰ অঞ্চলত যদি এটা গড় বা হাতী হঠাৎ আহি ওলাই তেতিয়া তুমি কি কৰিবা ভাবি কোৱা আৰু লিখা এখিনি নিজৰ মতে নিজে কৰি পেলাই মোক জনাবাচোন পাৰিছানে নাই মই চাম কিমান পাৰিছা তোমালোকে কিমান বুজি পাইছা এতিয়া 16 নম্বৰটো চোৱা সহাটোৱে কৌশলেৰে মন্দমতীৰ পৰা নিজৰ লগতে অৰণ্যৰ জীৱ-জন্তুবোৰ ৰক্ষা কৰিলে সহাটোৱে অৱলম্বন কৰা এই কৌশলৰ লগত তুমি সহমত হয়নে সপক্ষ আৰু বিপক্ষ যুক্তি দিয়া এইখিনি বস্তু তোমালোকে নিজে চাবা হা 17 নম্বৰটো দলত ভাগ হৈ প্ৰতিটো দলে তলত দিয়া শব্দসমূহ অতি কমেও 5টা মান শব্দ 5টাৰে শব্দ ব্যৱহাৰ কৰি একোটাকৈ দফা লিখা দফা মানে টং 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 টংটো কিহৰ শব্দ হয় পৰিপাটিটো কি হয় টিকটিকিয়াটো কি শব্দ হয় এইবিলাকৰ একোটা অকমান মানে পেৰাগ্ৰাফ হিচাপত লিখিবলৈ দিছে তোমালোকক 18 নম্বৰটো আগৰ শ্ৰেণীত পাই অহা নাটিকাৰ আৰ্হিত সহা আৰু সিংহ সাধুটো নাট্যৰূপ লিখা নাট্যৰূপত
লিখিবলৈ কৈছে নাট্যৰ ওপৰত কেনেকৈ হ'ব সহাটোৱে কোৱা কথাখিনি তুমি এভাগে লিখিব লাগিব নাট্যৰ ওপৰত কেনেকৈ হয় নাটক দেখিছাই নহয় নাটক চাইছা চাগে হয় নহয় নাটক কৰা দেখিছাই এতিয়া ঠিক তেনেকৈ সেই নাটকৰ আৰ্হিত তোমালোকক এইটো লিখিবলৈ কৈছে মই বাৰু চাম চেষ্টা কৰি তোমালোকক যদি দিব পাৰোঁ মই পিছত পাঠকেইটা আগবঢ়াই লওঁ মই প্ৰথম যদি পাৰোঁ মই চেষ্টা কৰি চাম তোমালোকক দিবলৈ এতিয়া এইখিনিলৈকে তোমালোকে নিজে এইখিনি কৰিবলৈ চেষ্টা কৰিবা যদি পাৰা যদি নোৱাৰা তেতিয়া মই দিম যদি পাৰা মোক কমেণ্টত জনাবা আৰু কিবা যদি থাকি গৈছে কিবা যদি বুজি পোৱা নাই মোক কমেণ্টত জনাবলৈ নাপাহৰিবা কিন্তু দেই লাইক কৰিবা কমেণ্ট কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু পাৰিলে শ্বেয়াৰ কৰি বেলেগকো দিবা হ'ব আজিলৈ বাই আৰু মই পাৰিলে জ্যোতিষ চিহ্নৰ বিষয়ে অলপ পাছত মই ভিডিঅ' এটা আকৌ প্ৰস্তুত কৰি দি আছোঁ তোমালোকক